মোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন কৰি দিব ওলাইছোঁ 45টা MCQৰ ভিতৰত কোনকেইটা শুদ্ধ হ'ল তোমালোকে চাই লোৱা এই ভিডিঅ'টোতে তোমালোকক দেখুৱাই যাম তোমালোকে প্ৰথম 1 নম্বৰ কুৱেশ্যনটোৰ 1 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 2 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এই ডি নম্বৰটো 3 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 4 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 5 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰটো 6 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰটো 7 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 8 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 9 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 10 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 11 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 12 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ ডি নম্বৰটো 13 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰটো 14 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 15 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 16 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 17 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো ক্ষমা কৰিবা এ ডি নম্বৰটো 18 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ ডি নম্বৰটো 19 নম্বৰৰ শুদ্ধ উত্তৰটো তোমালোকৰ হ'ব 19 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 20 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 21 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 23 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 24 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 25 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 26 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰটো 27 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 28 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 29 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 30 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 31 নম্বৰৰ 31ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 32ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো 33ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ডি নম্বৰটো 34ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 35ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 36ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰটো 37ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ বি নম্বৰটো 38ৰ তোমাৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো 39ৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো 34 শুদ্ধ ক্ষমা কৰিবা 40 শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 41ৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 42ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰটো 43ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো 44 শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো আৰু তোমালোকৰ শেষৰটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ চি নম্বৰটো গতিকে তোমালোকে কোনকেইটা শুদ্ধ হ'ল তোমালোকে এবাৰ চাই লোৱা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ